কালেকশ্যন য'ত আপোনালোকে দেখিবলৈ পাব কিছুমান গহনা যিবিলাক মই অলৰেডি কিনি থৈছোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভালেই পাব আৰু যদি ভাল লাগিছে কমেণ্ট কৰি জনাই দিব আৰু মই এতিয়া সকলো কাম শেষ কৰি গা পা ধুই আপোনালোকৰ আগত ভিডিঅ'টো লৈ আহিছোঁ এতিয়া বাজিছে 11টা সেইকাৰণে ভাত বনাবলৈ অকণমান সময় আছে সেইকাৰণে ভাবিলোঁ মই আপোনালোকক মোৰ অসমীয়া গহনাৰ কালেকশ্যনখিনি দেখুৱাই দিওঁ অলপ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মই এইবিলাক ওলালোঁ এতিয়া মই ইয়াৰ পৰা এটা এটাকৈ উলিয়াই আপোনালোকক দেখুৱাম যিহেতু মোৰ ট্ৰাইপড নাই সেইকাৰণে মই বিচনাতে থৈ দিম চাবলৈ মই এতিয়া সকলো এটা এটাকৈ দেখুৱাই আছোঁ আপোনালোকক বস্তুখিনি সব উলট পালট হৈ আছিলে মই যেতিয়া বক্স দুটা খোলোঁ সেইকাৰণে মই গোটেই বস্তুখিনি চিজিল কৰি লৈছোঁ যাতে আপোনালোকক দেখুৱাবলৈ মোৰ সুবিধা হয় আৰু ভিডিঅ'টো চাই থাকিব এইযোৰ এইযোৰ কাণফুলি আছে এইযোৰ আৰু খাৰু আছে
পেহীসকল এইখিনিয়ে মোৰ অসমীয়া গহনাৰ কালেকশ্যন আৰু মই এতিয়া ধুনীয়াকৈ ফটো মাৰি কেনে দি দিম আপোনালোকে ফটোবিলাক চাই ল'ব আৰু কোনযোৰ ভাল লাগিছে কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এক্সট্ৰা হয় যাতে মই ক'ৰবাত লগাই ল'ব পাৰোঁ মোৰ এই তিনিডাল পুৰণি হৈ গৈছে কাৰণ এই তিনিডাল মই সৰুতে ইউজ কৰা হয় মোৰ কালেকশ্যনবিলাক চাই কেনেকুৱা লাগিছে আৰু কোনযোৰ বেছি ধুনীয়া লাগিছে কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰ'ব মই ভিডিঅ'টো বনাই থকাৰ সময়তে আমাৰ ওচৰৰ জেঠীমা এগৰাকী আহিছিলে আৰু মোক কেইটামান বস্তু দি গৈছে খাবৰ কাৰণে আপোনালোকে হয়তো চিনি পায় আমি পনিয়ল বুলি কওঁ আৰু আপোনালোকে বা কি কয় নাজানো ৰ'ব মই পনিয়ল কেইটা লৈ আহোঁ মই কৈছিলোঁ যে আমাৰ ওচৰৰ জেঠীমা এজনীয়ে মোক পনিয়ল দি গৈছে সেইকেইটা পনিয়ল মই এইকেইটা খাম সৰু থাকোঁতে এই পনিয়লবিলাক পৰি গ'ল সৰু থাকোঁতে এই পনিয়লবিলাক আমি বহুতে কৰিছিলোঁ আৰু বহুতেহে জানেও চাগে এইটো আমি এনেকৈ হাতৰ তলুৱাত লৈ কেনে এনেকৈ লৈ আম পকক জাম পকক পনিয়লটো মোৰ হাততে পকক আম পকক জাম পকক পনিয়লটো মোৰ হাততে পকক এনেকৈ কোৱাৰ পিছত আমি এইটো খাইছিলোঁ এইটো নকৈও খোৱা গৈছিলে কিন্তু আমি এইটো কৈহে খাইছিলোঁ কাৰণ সৰু আছিলোঁ যে একো নাজানিছিলোঁ কাৰণ আজি পনিয়লটো জেঠীমাজনীয়ে দি যোৱাৰ পিছত মই এনেকৈ কৰি কিনে খাই আছিলোঁ এতিয়া মোৰ ইয়াতে আছে ঢেৰ পনিয়ল এটা পৰি গ'ল তাৰপিছত মই বুটলি ল'ম তাৰপিছত এইকেইটা মই খাওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাই দিব কাৰণ মোৰ ভিডিঅ'বিলাকৰ কনচেপ্ট নিচেই সৰু সৰু ইমানখিনি বাৰু সকলোকে দেখুৱাই আছোঁ আৰু মোৰ ডেইলি কভাৰ ভিডিঅ' বনোৱাটো সম্ভৱ নহয় সেইকাৰণে মই ভাবিলোঁ এনেকৈ ভিডিঅ'বিলাক দিওঁ কাৰণ বহুতে কৈ থাকে কভাৰ ভিডিঅ' কেতিয়া দিবা কাৰণ সেইটো কেমেৰামেনৰ লগত কথা কাৰণ কেমেৰামেন মোৰ ভাইটি আৰু ভাইটি মোৰ ঘৰত নাথাকে দুজনে আহি বনাই দিয়াৰ কাৰণে মই বনাব পাৰিলোঁ সেইকাৰণে মোৰ লগৰ দুজনক বহুত বহুত ধন্যবাদ সিহঁতে চাগে মোৰ ভিডিঅ'টো চাবও পাৰে নাচাবও পাৰে সেইকাৰণে সিহঁতৰ নাম মই কৈ দিছোঁ ক'লে কিজান খঙে উঠিব তথাপি কৈ দিছোঁ কল্পজিত আৰু দিগন্ত সেইকাৰণে তাহাঁতৰ দুজনে কোৱাৰ পিছত আহি কিনে মোৰ ভিডিঅ'টো বনাই দিছিলে সেইকাৰণে সিহঁতক বহুত বহুত ধন্যবাদ আৰু এটা পৰি গ'ল আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ জানো নকৰিব কাৰণ মোৰ ভিডিঅ'টো ইমান ধুনীয়া হোৱা নাই মই যিমানখিনি পাৰোঁ ঘৰতে থাকি ভিডিঅ'বিলাক কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আগন্তুক মোৰ ভিডিঅ'টোবিলাক চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আজি ভিডিঅ'টোত ইমানেই সকলোৰে ভাল হওক লগত মোৰো আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ